আপোনাক লগ পোৱা শিৱসাগৰৰ পৰা আহিছে। নমস্কাৰ, কৃষ্ণ দেই। অকণমান জানিবলৈ আহিছে। আমি আহিছোঁ সদৌ শিৱসাগৰৰ পৰা। শিৱসাগৰ কোন জেগা? আমাৰ শিৱসাগৰ ডিমৌ ঘৰ। হয় হয়, তাকে থানখনৰ বিষয়ে অকণমান বুলি থুলমূলকৈ জানি থওঁ, পাছত আহিম কেতিয়াবা সোমাম ভিতৰলৈ। এতিয়া মানে ভিতৰলৈ সোমাবলৈ অকণমান মানে আমাৰ অসুবিধাৰ কাৰণে সোমাবলৈ বেয়া পাইছোঁ। থানখনৰ বিষয়ে কি জানিব? থানখনৰ মানে মহত্বটোৰ বিষয়ে ক'ব নি? এইটো কিমান চনত স্থাপিত হৈছিলে স্থানখন? থানখন স্থাপিত হৈছিলে আমাৰ বুঢ়াহঁতে ধৰক 1905 চনত বুঢ়াহঁতে স্থাপিত কৰিছিলে। হয় হয়। কৰি তেখেতসকলে আহি বুঢ়াসকলে খেৰৰ ঘৰ এটা বনাই পেলাই আৰু মাধৱৰ ওচৰত তেনেকৈ হেৰি কৰি পেলাই হয় হয় বস্তুটো বনাইছিলে। বনাই কৰি থাকিলে আৰু মাধৱ প্ৰভু ইয়াত হ'ল স্বয়ং ভগৱান কৃষ্ণ। হয়, স্বয়ং ভগৱান কৃষ্ণ আহিছিলে ইয়ালৈ। যেতিয়া যুধিষ্ঠিৰ পাণ্ডৱৰ প্ৰমিলা ৰাণী যেতিয়া তিৰোতা হৈ আছিলে, তিৰোতা হৈ থাকোঁতে তেওঁ এজন পুৰুষ আছিলে, দিলীপ ৰজা পুৰুষ আছিলে। পুৰুষ হওঁতে তেওঁ ক'লে শিৱক জগ লগালে। জগলাই শিৱই অভিশাপ দিলে। হয়, অভিশাপ দিওঁতে অভিশাপ হৈ পেলাই তেওঁ মাইকী হৈ যোৱা, তোমালোক তোমাৰ ৰাজ্যত থকা প্ৰমিলা যিমানখিনি পুৰুষ আছিলে চব প্ৰমিলা মাইকী হৈ গ'ল। তেতিয়া শিৱক সুধিলে যে মই কেতিয়া উদ্ধাৰ হ'ম? তুমি কৃষ্ণ অৱতাৰ দিনত উদ্ধাৰ হ'বা। সেই কৃষ্ণ অৱতাৰ হৈ যেতিয়া আহিলে, আহোঁতে তেতিয়া স্বয়ং ভগৱান ক'লে, প্ৰভু আপুনি এতিয়া আহিলে, ইয়াত তেওঁ এজন হেৰি অভিশাপ হৈ আছে, অভিশাপটো পূৰ্ণ কৰিব। তেতিয়া যেতিয়া পাণ্ডৱ কৌৰৱৰ লগত জিকিলে, জিকি পেলাই যেতিয়া পাণ্ডৱ ল'লে, পাণ্ডৱ লৈ পেলাই যুধিষ্ঠিৰে যজ্ঞ ঘোঁৰা পাতিলে। যজ্ঞ ঘোঁৰাত এৰি দিলে, যজ্ঞ পাতি পেলাই এৰি দিওঁতে যজ্ঞ ঘোঁৰা আহি পেলাই প্ৰমিলা আনি সোমাই গ'ল। প্ৰমিলাই পেলাই বান্ধি থ'লে। বান্ধি থৈ তেতিয়া যুধিষ্ঠিৰে ক'লে যে কৃষ্ণক ক'লে যে সুধিলে যে আমাৰ ঘোঁৰাটো কিয় অহা নাই ঘূৰি? কৈছে প্ৰমিলা ৰাণীয়ে বান্ধি থৈছে, এতিয়া অৰ্জুনে প্ৰমিলা ৰাণীক বিয়া কৰাব লাগিব। প্ৰমিলা ৰাণীয়ে বিয়া কৰালে তেওঁ উদ্ধাৰ পাব। তেতিয়া আহি পেলাই প্ৰমিলা ৰাণীক সুধিলে, সোধোতে তেতিয়া প্ৰমিলা ৰাণীয়ে ক'লে যুদ্ধ লাগিব। এতিয়া যুদ্ধ আমি দিব নোৱাৰোঁ, তিৰোতাৰ লগত যুদ্ধ নকৰোঁ, তুমি বেলেগ এটা হেৰি কৰা। ক'লে তেতিয়া ক'লে যে হেৰি কৰা, মোক বিয়া কৰা। এতিয়া সেই স্বয়ং ভগৱান কৃষ্ণই আহি পেলাই ইয়াতে সেই পাথৰটো কিনাৰতে জিৰালে আৰু তেওঁৰ মূৰ্তিভাগ আছে তাতে। পাঁচ পাণ্ডৱ প্ৰমিলা ৰাণীক যুধিষ্ঠিৰে বিয়া হেৰি অৰ্জুনে বিয়া কৰালে। বিয়া কৰাই ইয়াত আপোনাৰ ওপৰত আৰু কি কি আছে? ওপৰত বহুত আছে, এইবিলাক মানে চাবলগীয়া বিষ্ণু মন্দিৰ আছে। হয় হয়। তাৰপৰা আমাৰ ছাইডত গণেশ দেৱী আছে, গণেশ মূৰ্তি আছে। হয়। আপুনি ইয়াত কিমান দিন হ'ল আপুনি থকা? মই ইয়াত 99ৰ পৰা আছিলোঁ জড়িত। হয় হয়। তাৰপিছত মই এতিয়া একেবাৰে জড়িত হিচাপত আজি 15 বছৰ। আপুনি তেতিয়াৰ পৰাই নামঘৰ পৰিচালনা কৰি আছে? পৰিচালনা কৰাটো মই এতিয়া 4 বছৰ হৈছে। চাকি বন্তি আপুনিয়ে দিয়ে? চাকি বন্তি মই বাৰীতে জাৰু চাৰু মাৰোঁ। আৰু দুজন আছে, সেই দুজনে কামখিনি কৰে। বাৰু বাকীখিনি আপোনাৰ লগত এদিন ঘূৰিম, ওপৰত ঘূৰিম এদিন। আমাৰ সময় এনেকুৱা সময়ত আহিলে ঘূৰিব নোৱাৰিব। কেনেকুৱা সময়ত আহিব লাগিব? মাঘ মাহত আহিব লাগিব। হয় হয়। মাঘ মাহত আমাৰ ইয়াত ভাগৱত হয়। 5 দিনীয়া, আগত 7 দিনীয়া আছিলে। হয় হয়। সেই তেতিয়া ভাগৱত হ'লে তেতিয়া ধৰক আহিলে বস্তুটো মুকলি থাকেনে, এতিয়া জংঘল হৈ আছে, এতিয়া ঘূৰিলেও বস্তুবিলাক নেদেখোঁ। তেতিয়া আহিলে মাঘমহীয়া আহিলে ধৰক আমাৰ কমিটি মানুহে লৈ গৈ পেলাই বস্তুটো দেখুৱায়। আৰু আপোনাৰ ওপৰত কিবা বেলেগ বেলেগ কিবা হেৰি আছে? সেই শিলৰ হেৰি আছে, ঋষিমুনিয়ে গা ধোৱা। হয় হয় হয়। তাৰ পাত আছে। ঋষি পুখুৰী এটা আছে। এইবিলাক বহুত জেগা আছে। আকৌ এই গণেশ দেৱীটো বহুত ধৰণৰ হেৰি আছে। এই জেগাডোখৰ নামটো কি? এইখন মাধৱপুৰা বুলি কয়। মাধৱ থান আছে, মাধৱ ৰূপে জীয়াইছিলে কাৰণে মাধৱপুৰা। এই নগাঁও মাধৱপুৰা। মাধৱপুৰা। আপোনাৰ ভাল নামটো জানিব পাৰিম নি? মোৰ শংকৰ পাঠক। হয় নেকি? ঠিক আছে, আকৌ কেতিয়াবা লগ পাম দেই। নমস্কাৰ।